নমস্কাৰ সকলোকে। আমি সৰু সৰু কিছুমান দিশ গুৰুত্ব দি আমাৰ জীৱনটো আৰু অধিক সুন্দৰ কৰিব পাৰোঁ। সেই দিশকেইটা হ'ল ১ নম্বৰ, সন্মান দিয়ক, সন্মান লওক। আপুনি অন্য ব্যক্তিৰ পৰা যিটো সন্মান পাব বিচাৰে আপুনিও নিজে কৰিব লাগিব। আপুনি আনক সন্মান দিলেহে আপুনি নিজে সন্মান পাব। ২ নম্বৰ, আপুনি প্ৰতিটো মুহূৰ্তৰ পৰাই শিকক। আপুনি যদি বিচাৰে এজন বেয়া ব্যক্তিৰ পৰা কি শিকিব? বেয়া ব্যক্তিৰ পৰা শিকিব পাৰে কি, মোৰ যিমানে যেনেকুৱাই পৰিস্থিতি নহওক সেই ব্যক্তিজনৰ দৰে নহওঁ, লাগিলে যি হৈ নাযাওক মই সেই ব্যক্তিজনৰ দৰে কেতিয়াও নহওঁ। ৩ নম্বৰ, যেতিয়া আপোনাৰ মনটো বেয়া লাগে বা বেয়া লাগি থাকে তেতিয়া আপোনাৰ ভাল লগা বা ভাল বন্ধু এজনৰ লগত কথা পাতক, অলপ সময় হ'লেও কথা পাতক। ৪ নম্বৰ, তোমাৰ হাতত এতিয়া তোমাৰ এই মুহূৰ্তত যিখিনি বস্তু আছে বা যি আছে তাক লৈ সদায় ভগৱানৰ ওচৰত গ্ৰেটফুল হওক বা থেংকফুল হওক। যি আছে এই মুহূৰ্তত আপুনিতো জীয়াই আছে নহয়, তাৰ কাৰণে হ'লেও আপুনি ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ হওক। ৫ নম্বৰ, আপুনি নিজে নিজৰ লগত কথা পাতক। আপুনি নিজে নিজক সন্মান কৰক। আপুনি যদি নিজে নিজক সন্মান কৰে অন্য ব্যক্তিয়েও আপোনাক সন্মান কৰিব। আৰু আপুনি যেতিয়া নিজে নিজৰ লগত কথা পাতিব ধনাত্মকভাৱে তেতিয়া আপুনি আৰু নিজে আৰু আপুনি গম নোপোৱাকৈয়ে ধনাত্মক হৈ পৰিব, পজিটিভ হৈ থাকিব। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰিব। ধন্যবাদ। সকলোৱে ভালে থাকক।